পেহেলগাম এখনি ছবি, দেখিলে বিষাই বুকু, ভাবিলে ওলাই অশ্ৰু আৰু হতাশাত হুমুনিয়া সৰে। প্ৰতিশোধৰ দাবানলত প্ৰতি শিৰাই শিৰাই জাগ্ৰত হয় ক্ৰোধ হত্যা হিংসাৰ অসূয়া প্ৰবৃত্তি। কলিমা পঢ়িব দি হিন্দুক বাছি বাছি পত্নী পুত্ৰৰ সন্মুখতে হত্যা কৰি দি আহি বিনন্দিয়া পেহেলগাম তেজেৰে ৰাঙলী কৰি। পেহেলগামৰ সেউজীয়া অপৰূপ সৌন্দৰ্যত দাম্পত্য জীৱনৰ মাদকতা সানি আনন্দত আত্মহাৰাই নিজকে জোৱাই বিলীন প্ৰেয়সীক আনি তুমি কৰিলা সংগীহীন। শিৰৰ সেন্দুৰ মচি বৈধব্যৰ সাজ পিন্ধি প্ৰেমক দিলা শ্ৰদ্ধাঞ্জলি, স্মৃতিৰ মন্থন কৰি মংগলসূত্ৰ গলে পিন্ধি প্ৰিয়তমক চেলো দিলা জয় হিন্দ জয় বুলি। পেহেলগামৰ হত্যাকাণ্ডই সিন্দুৰ অভিযানে কোটি কোটি জনতাৰ ভাৱনাৰ প্ৰতীকে ড্ৰোন আৰু মিছাইলেৰে প্ৰত্যুত্তৰ দিয়ালে মোদীজীৰ নিৰ্দেশত সামৰিক বাহিনীয়ে। ৰাছিয়াৰ পৰা অনা S-400 ক্ষেপণাস্ত্ৰই তছনছ কৰিলে পাকিস্তানী ঘাটি, সন্ত্ৰাসবাদীক ধৰি লৈ ডিঙি কাটি দেখুৱালে পেহেলগামৰ পৰিণতি বুলি। পেহেলগামৰ দুবৰিত প্ৰেমক নিঃশেষ কৰি 28জনক হত্যা কৰি গহিৰী শ্মশানস্থলী পাকিস্তানী সন্ত্ৰাসবাদী নৰপিশাচৰ জাত। হত্যা হিংসাৰ অনুভৱ পেহেলগামৰ আকাশত স্মৃতি হৈ থাকক ইতিহাসৰ পাত। 22 এপ্ৰিল 2025 বৰ্ষ।